ৰূপহীহঁতৰ গৰাজনত আচলতে হৈছিল কি? ঘটনাস্থলীত আইজিপি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বুধবাৰে বিবাহ অনুষ্ঠিত হোৱাৰ কথা আছিল ঘৰখনত। বুধবাৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছিল। কিন্তু কন্যাৰ বিবাহৰ এসপ্তাহ পূৰ্বে কিয় সংঘটিত হ'ল এনে ঘটনা? ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। একে পৰিয়ালৰ ৩জন লোকক হত্যা কৰি সেই ঘৰখনতে আন এজন যুৱকক হত্যা কৰি পেলাই থৈ গৈছিল। বুধবাৰে বিবাহ অনুষ্ঠিত হোৱাৰ কথা আছিল ঘৰখনত। বুধবাৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছিল। কিন্তু কন্যাৰ বিবাহৰ এসপ্তাহ পূৰ্বে কিয় সংঘটিত হ'ল এনে ঘটনা? ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। একে পৰিয়ালৰ ৩জন লোকক হত্যা কৰি সেই ঘৰখনতে আন এজন যুৱকক হত্যা কৰি পেলাই থৈ গৈছিল। সেই সময়ত ঘৰত নাছিল পুত্ৰ আৰু কন্যা। বিবাহৰ বজাৰ কৰিবলৈ গৈছিল পুত্ৰ আৰু কন্যা। ঘটনাস্থলীত বৃহৎ আৰক্ষী দল উপস্থিত হৈ ঘৰখনৰ পৰা ৪টাকৈ মৃতদেহ উদ্ধাৰ কৰিছিল। ৪টা হত্যাকাণ্ডই জোকাৰি যোৱা গৰাজনত আজিও শোকৰছা। কন্যাৰ পিতৃ মাতৃ ভগ্নী নৃশংস হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে নগাঁও। ঘটনাস্থলীত আইজিপি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বুধবাৰে বিবাহ অনুষ্ঠিত হোৱাৰ কথা আছিল ঘৰখনত। বুধবাৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছিল। কিন্তু কন্যাৰ বিবাহৰ এক সপ্তাহ পূৰ্বে কিয় সংঘটিত হ'ল এনে ঘটনা? নিশা সম্পূৰ্ণ হ'ল একে পৰিয়ালৰ ৩জন লোকৰ শেষকৃত্য। ঘটনাস্থলীত আইজিপি উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি অসম। মই তদন্ত চাবলৈ আহিছোঁ আৰু যিবিলাক ইনভেষ্টিগেশ্যনৰ কথাটো নকওঁ, বিকজ এতিয়া আমাৰ কেইটামান লিড আছে। লিডটো এতিয়া এছ পি চাহাবৰ তেখেতৰ টীম ফ'ল' কৰিব। এছ পি চাহাবক মই ৰিকুৱেষ্ট কৰিছোঁ এটা SIT বনাব, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম। এনে ছিনিয়ৰ মানুহ ছুপাৰভাইজ কৰি আছে, কিন্তু এতিয়া তেখেতে SIT বনাব। আৰু কালি CID আৰু ফৰেনচিক্স আহিছিলে। এতিয়া ইয়াৰ পৰা যিমান প্ৰমাণ আছে লৈ গৈছে। এতিয়া লেব ৰিপৰ্ট আহিব, ফৰেনচিক্সৰ ৰিপৰ্ট আহিব, ফিংগাৰপ্ৰিণ্টৰ ৰিপৰ্ট আহিব। তাৰ পৰা আমি যিটো আমাৰ সন্দেহ আছে বা আমাৰ মনত কথা আছে সেইটো ওলাব। চ' যেনেকৈ মই কৈছোঁ, এইটো বহুত দৰ্দনাক ঘটনা। এইটো সমাজত হ'ব নালাগে, কিন্তু কিবা কাৰণে হৈছে। এতিয়া কি হৈছে কি নাই এইটো গোটেই তদন্তৰ কথাটো ওলাব। ভাই, যদি মই আপোনাক তদন্তটো কৈ দিওঁ তেতিয়া এইটো তদন্ত নহ'ব নহয়। চ' আপুনি কাইণ্ডলি পুলিচৰ কাম কৰিব দিয়ক, তেতিয়া গোটেই কথাটো উলিয়াব। অসম পুলিচ আপুনি জানে কেতিয়াই বস্তুটো এৰি নিদিয়ে। হোৱাট এভাৰ হেজ হেপন উইল কাম আউট, বাট এইটো কোৰ্টৰ কথা। চ' ইট উড নট বি গুড যে আমাৰ কাৰণে এইটো চবৰ কাৰণে, ছ'চাইটিৰ কাৰণে ভাল নহ'ব যে এতিয়া আমি তদন্ত যিটো বেছিক ইনভেষ্টিগেশ্যন আছে এইটো ৰিভিল কৰাটো ভাল নহ'ব। ঘটনা হৈছে আৰু মই তদন্ত চাবলৈ আহিছোঁ আৰু যিবিলাক ইনভেষ্টিগেশ্যনৰ কথাটো নকওঁ, বিকজ এতিয়া আমাৰ কেইটামান লিড আছে। লিডটো এতিয়া SP চাহাবৰ তেখেতৰ টীম ফ'ল' কৰিব। SP চাহাবক মই ৰিকুৱেষ্ট কৰিছোঁ এটা SIT বনাব, স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম। এনে ছিনিয়ৰ মানুহ ছুপাৰভাইজ কৰি আছে, কিন্তু এতিয়া তেখেতে SIT বনাব। আৰু কালি CID আৰু ফৰেনচিক্স আহিছিলে। এতিয়া ইয়াৰ পৰা যিমান প্ৰমাণ আছে লৈ গৈছে। এতিয়া লেব ৰিপৰ্ট আহিব, ফৰেনচিক্সৰ ৰিপৰ্ট আহিব, ফিংগাৰপ্ৰিণ্টৰ ৰিপৰ্ট আহিব। তাৰ পৰা আমি যিটো আমাৰ সন্দেহ আছে বা আমাৰ মনত কথা আছে সেইটো ওলাব। চ' যেনেকৈ মই কৈছোঁ, এইটো বহুত দৰ্দনাক ঘটনা। এইটো সমাজত হ'ব নালাগে, কিন্তু কিবা কাৰণে হৈছে। এতিয়া কি হৈছে কি নাই এইটো গোটেই তদন্তৰ কথাটো ওলাব।